চাওক আমাৰ কলেজীয়াটোৱে মন্দিৰত আহি কি ধুনীয়াকৈ পায়স খাই আছে আৰু বিশেষকৈ ই মন্দিৰত আহি পায়স খাই বহুতেই বেছি ভাল পায় তাৰ পায়স খুবেই প্ৰিয়। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, তো আপোনালোকক কৈছিলোঁ আজি জেগা দেখুৱাম বুলি। তো এইটোৱে হ'ল জেগাটো। এইখিনি আমাৰ গণেশ মন্দিৰ বুলি কয়, আজ্ঞাথুৰি গণেশ মন্দিৰৰ কাষতে খুব ধুনীয়া। আৰু পাৰ্কখনৰ লাচিত পাৰ্ক হয়, খুব ধুনীয়া পাৰ্ক হয় এইখন। আৰু ইয়াতে মানুহবিলাকে একচুৱেলি ছানডে স্পেচিয়েলি বহুত ফুৰিবলৈ আহে। আগতে মই অহা নাছিলোঁ। আৰু সকলোতকৈ ডাঙৰ কথা নদীৰ ভিউটো পাব। এইটো দেখুৱাইছোঁ, আমি সিফালে গৈ আছোঁ, আপোনাৰ নদীৰ ভিউটো চেষ্টা কৰিম দেখুৱাৰ কাৰণে। বহুত বেছি ধুনীয়া। আৰু ইয়াতে আপোনাৰ এণ্ট্ৰি ফিজ একদমেই নালাগে, এনেই সোমাব পাৰিব আপোনালোকে। এই চাওক মোৰ ল'ৰা দৌৰা দৌৰি ফূৰ্তি কিমান ভাল পাইছে ইয়াতে। আৰু ইয়াতে মেইনলি এটা আপোনাৰ প্ৰব্লেম এটা নাই যে বেছি হাল্লা হুল্লাবিলাক নাই, আৰু মানে খুব চাফা, বহুত ধুনীয়া। মানুহ আছে মোটামুটি, বৰ বেছি ইমান এটা নাথাকে, সেইকাৰণে ঘূৰিবৰ কাৰণে ভাল। আৰু সৰু সৰু ল'ৰা ছোৱালী অনাৰ কাৰণে বেষ্ট প্লেচ। এইখিনি চাওক, চবেই মোৰ উঠাত ব্যস্ত। এয়া সেই মূৰ্তিকেইটা ধুনীয়াকৈ, এই মোৰ ষ্টেচু বৰ ধুনীয়া ষ্টেচু। তো গাইছ, একচুৱেলি এইখিনি আপোনাৰ স্মৃতিত বনোৱা হৈছে। মোগল আৰু লাচিত বৰফুকনৰ যিহেতু যুদ্ধ চলিছিলে, সেইখিনি আমাৰ স্মৃতিত বনোৱা এইকেইটা মূৰ্তি। আৰু ইয়াতে আপোনাৰ ঠিক এইডোখৰ ঠাইতে আপোনাৰ নদী পাৰ হৈ লাচিত বৰফুকনে আপোনাৰ তয়াময়া ৰণ কৰিছিলে। এইখন আপোনাৰ চিত্ৰখন, আলোকচিত্ৰখন, যিখন চিত্ৰ আপোনাৰ মোগলে আৰু সেই নদীয়ে কেনেকৈ যুদ্ধ কৰিছিলে আমাৰ আহোমসকলে, তো এইখিনি দেখুৱাইছে। খুব ধুনীয়া প্লেচ হয়। সেইটো ফালে আপোনাৰ সেইটো গণেশ মন্দিৰ হয়, শ্ৰী গণেশ মন্দিৰ। এইটো ৰাস্তাৰে আহিলে আপোনালোকে গাড়ী চাড়ী সেইটো পাই ৰাখিব পাৰিব। আমাৰ ইয়াতে উঠাত ব্যস্ত এইকেইজন, গোটেই ফটো উঠাত। সঁচা বহুত ধুনীয়া হয় জেগাখিনি, আপোনালোকে আহিব পাৰিলে ইয়াতে। এয়া এইসকল আমাৰ আহোমসকল আছিলে। চাওক কিমান কষ্টৰে কামবোৰ কৰিছিলে। ইয়াতে আপোনাৰ সেই প্ৰতিলিপিবিলাক আপোনালোকৰ ইয়াতে ধুনীয়াকৈ বনাই থৈছিলে। এই চাওক ধুনীয়াকৈ বনাইছে এইবিলাক আহোমৰ প্ৰতিলিপিবিলাক। কিমান কষ্টৰে আমাৰ মানে যুদ্ধখন আছিলে তাকে আপোনাৰ দেখুৱাইছিলে। মোৰ ল'ৰাটো ফটো উঠাব খুজিছিলোঁ, ফটো নুঠেই ভয়তে। চোৱাচোন কোনো কি ধুনীয়াকৈ বনা। এইটো তোমাৰ ককা, সি ভয়তে মানে কাষত থাকিব বিচৰা নাই। এই ভয়তে থাকিব বিচৰা নাই সি কাষত, ইমান ভয়ত। আকৌ গুচি আহা। এই চাওক কিমান দৌৰা দৌৰি কৰিছে ফূৰ্তিতে, ল'ৰাটো ইমান দৌৰি আছে। এইখিনি ঠাই লাচিত উদ্যানৰ বেক চাইডে হয়, নদীৰ কিনাৰৰ। আমি সকলোৱে ইয়াতে আহিছিলোঁ, খুব এনজয় কৰিছোঁ। বিশাল ব্ৰহ্মপুত্ৰ আপোনাৰ চাব পাৰিব, বিশেষকৈ আপোনাৰ পিছবেলাৰ সময় বহুত ধুনীয়া হয়। খুবেই আমি এনজয় কৰিছোঁ, ফটো উঠিছোঁ, সকলোৱে ফটো উঠাত ব্যস্ত। নদীৰ ভিউটো এটলিষ্ট আপোনালোকে চাব আহিব, বহুত ধুনীয়া হয়। মজা, কি মজা চাওক।
কি ধুনীয়া লাগিছে নহয় জানো আমাৰ এইটো নামুকে আছে এইজন ল'ৰাটো নামুকে আছে কেৱল পানীত ইফালে ইমান ডেঞ্জাৰ পানীত ফুটু থাকে এই তাতে যে পাৰ্কত যে ফুটুকিটা দেখিছিলে ফুটুকিটা ৰাতি পানীত শুই থাকে এইটো দেখিছে না ওলাই আছে এটা এইটো ওলাই আছে মাকে বুজাই তত পোৱা নাই তাক ফুটুটো কেৱল মানে সি তলত পানী খচিব যায় গম পাইছা কেৱল পানী খচিব যায় অলপ ওলাই আছে এনেকে ওলাই আহিব হাতখন ওলাই দি টান মাৰি লৈ যাব না চুপকে টান মাৰি লৈ আছে তো আপোনালোক দেখুৱাব লগা আছিলে আমি তো এইখিনি আছিলে দেখুৱাব মানে আমাৰ লাচিত বৰফুকনৰ পাৰ্কখন সঁচা বহুত ধুনীয়া নদীৰ পাৰত চাওক কি ধুনীয়া এইখন শৰাইঘাট সেইফালে আছে বিশাল ব্ৰহ্মপুত্ৰ বাবা খিচিৰি দেখা আছিলে এইটোৰ ভৰ ভৰি পাখিনিকে মন্দিৰৰ পায়স খাবৰ কাৰণে মই ইয়াতে আহিছোঁ মেইনলি খুব টেষ্টি হয় খুব ধুনীয়া আপোনালোকে আহি কিনে খাই চাব এবাৰ তাৰপিছত গম পাব হৰেকৃষ্ণ মন্দিৰৰ পায়স একবাৰ তো বন্ধুসকল এইটোৱে আপোনাৰ হৰেকৃষ্ণ মন্দিৰ হয় আপোনাৰ GNRCৰ একদম ওচৰতে লাগি আছে এইখিনি আপোনাৰ উত্তৰ গুৱাহাটী পৰে মন্দিৰটো খুবেই বেছি বহুত ধুনীয়া আৰু এইটো আপোনাৰ খাই আছে এতিয়া ৰিম্পিৰ পুতেকে পায়স খাই আছিলে বহুত ভাল লাগে ইয়াৰ পায়স মানে খাব আপোনালোকে যদি এবাৰ খায় তেতিয়াহ'লে গম পাব বহুত কিমান ভাল লাগে আহিব সকলোৱে খাই কেনেকুৱা লাগিছে বেটা খাই কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে আহি মজা তোমাৰ কেনেকুৱা লাগিছে আহি মজা হাই কেইবাৰ লৈছা কেইবাৰ লৈছা 5 বাৰ 5 বাটি খতম বা
চাওক বন্ধুসকল, ইয়াত পায়সৰ কাৰণে কিমান দীঘল লাইন ধৰিব লাগে, মানে বহুত দীঘল লাইন। আমি ইয়াতে লাইন ধৰিয়ে খাব লগা হৈছে, কাৰণ আৰু মানে ইয়াত ইমান মানে আপুনি মানে ইচ্ছা পলে আপুনি খাব পাৰিব, মানে কোনো ধৰণে ইয়াতে আপোনাৰ হাকা বাধা নাই, তো আপুনি যিমান পাৰে সিমান খাব পাৰিব। আমিও খাইছোঁ, বহুতে খাইছোঁ।